ট্ৰাক ঠিকমতে আহিব নোৱাৰে, ৰাস্তাত যদি ৰৈ থাকিব লাগে, তেওঁলোকে যদি পইচা দিব লাগে ৰাস্তাত ছেফটিৰ কাৰণে, ছিকিউৰিটিৰ কাৰণে, তেতিয়াহ'লে তাৰ মূল্য বস্তুবোৰ বাঢ়ি যাব, নহয় জানো? ইলেকশ্যনত টকা কোনে লয়? ৰাইজেই লয়। ইলেকশ্যনত টকা কোনে লয়? ৰাইজেই লয়। সেই ইলেকশ্যন আহিলে ৰাইজেই টকা লয়। আমাৰ দেশত আমি ভাষণে শুনিয়ে থাকোঁ। माननीय अध्यक्ष जी, ठीक है। BPF দলেও ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টক হিমন্ত বিশ্ব শৰ্মাই উপহাৰ দিছে। বিজেপি আৰু BPF-এ চলাই থকা যিটো চিণ্ডিকেট, এই চিণ্ডিকেটটো বন্ধ কৰাৰ ব্যৱস্থা কৰিব লাগে। কেৱল টকাই মষ্ট ইম্পৰ্টেণ্ট বস্তু। সেই মষ্ট ইম্পৰ্টেণ্ট বস্তু যদি টকাই হয়, তেতিয়া আমাৰ নিচিনা মানুহ যাৰ হাতত নেকি ইমানখিনি ধন নাই, আমি কেনেকৈ কণ্টেষ্ট কৰিব পাৰোঁ? যাৰ টকা বেছি, তেওঁৰ সুবিধাটো বেছি হৈ যায়। এতিয়া এই BC ভাইৰাছ বুলি মই কৈছিলোঁ, এই ভাইৰাছটো হ'ল এণ্টিপেথি, যে আমি মানে পৰস্পৰক ইমানখিনি সন্দেহ, ইমানখিনি বেয়া আজিকালি পাওঁ, যে আমাৰ মাজত কোনো মিটিং পইণ্ট নোহোৱা হৈছে। এটা পলিটিকেল পাৰ্টিৰ লগত আনটো পলিটিকেল পাৰ্টিৰ ইমান মানে কাজিয়া হয়। ঠিক তেনেকৈ ইণ্ডিভিজুৱেলি মানে আমি প্ৰত্যেকক মানে ছাছপেক্ট কৰিব বিচাৰিছোঁ, কাৰো লগত মানে মিলা প্ৰীতিৰে কাম কৰিব নোৱাৰা হৈছোঁ। এই ভাইৰাছ C ভাইৰাছটো মই কৈছিলোঁ কৰাপশ্যন। এতিয়া বাৰ্ণ ভাইৰাছটো মই কৈছিলোঁ, এই বাৰ্ণ ভাইৰাছ ইজ ৰেছপনচিবল টু এ গ্ৰেট এক্সটেণ্ট ফৰ দিছ প্ৰাইচ ৰাইজ ইন নৰ্থ ইষ্টাৰ্ণ ৰিজন, অসমতো। কাৰণ যদি ট্ৰাক ঠিকমতে আহিব নোৱাৰে, ৰাস্তাত যদি ৰৈ থাকিব লাগে, তেওঁলোকে যদি পইচা দিব লাগে ৰাস্তাত ছেফটিৰ কাৰণে, ছিকিউৰিটিৰ কাৰণে, তেতিয়াহ'লে তাৰ মূল্য বস্তুবোৰ বাঢ়ি যাব, নহয় জানো? গতিকে সেইটো ইমিডিয়েটলি আমি বন্ধ কৰিব পাৰিব লাগিব। প্ৰশাসনে বানটো অৰ্ডাৰ দি পেলাই বন্ধ নিশ্চয় কৰিব পাৰিব। হয়তো মই সেইটো ৰিকুৱেষ্ট কৰিছোঁ চবকে, যে ইয়াৰ প্ৰশাসনে যেন বানটো বন্ধ কৰিবৰ কাৰণে অতি শীঘ্ৰে মানে যেন এটা ব্যৱস্থা ল'ব পাৰে। কৰাপশ্যনটো কেৱল অসমত নহয়, কেৱল নৰ্থ ইষ্টত নহয়, কৰাপশ্যন ইজ অল অভাৰ ইণ্ডিয়া। আৰু কৰাপশ্যন বস্তুটো সেইটো নীড বেছড নহয়, সেইটো হ'ল গ্ৰীড বেছড। লোভ, এইটো গ্ৰীড বেছড কৰাপশ্যনটো হ'ল। এই গ্ৰীডটো দমন কৰিব লাগিব। সেইটো গভৰ্ণমেণ্টৰ কেৱল কাম নহয়। একচুৱেলি গভৰ্ণমেণ্টে এটা কেৱল গভৰ্ণমেণ্টৰ মেজাৰ্ছ দি উই কেন নট কণ্ট্ৰল দ্য কৰাপশ্যন। চিভিল ছ'চাইটি, একচুৱেলি আমাৰ চিভিল ছ'চাইটি দেৰ ইজ এ গ্ৰেট ডেটাৰিয়েশ্যন ইন মৰেল কেৰেক্টাৰ। মানুহক গৈ টকা কোনে দিয়ে? ৰাইজেইতো দিয়ে, নহয় জানো? ইলেকশ্যনত টকা কোনে লয়? ৰাইজেই লয়। সেই ইলেকশ্যন আহিলে ৰাইজেই টকা লয়। ৰাইজে যদি তেনেকুৱা কৰে, তেতিয়াহ'লে আমি কেনেধৰণৰ মানুহ পাম? ঠিক তেনেকুৱা এই কৰাপশ্যন ইজ দ্য ছ'চাইটি ইজ অলছ' এ পাৰ্ট অফ দিছ কৰাপশ্যন। আমাৰ দেশত আমি ভাষণে শুনিয়ে থাকোঁ। আৰু এতিয়া ইলেকশ্যন আহিছে, এই ভাষণ আৰু কিমান শুনিম আমি? আৰু এই ভাষণবোৰৰ অলপ মূল্য থাকিলেও ভাল। একেবাৰে মূল্য নথকা ভাষণ দি শুনি নথওঁ আমি। গোটেই সেই ইলেকশ্যনত যিমানখিনি ভাষণ আছে, মইতো দৰ্জা খিৰিকী বন্ধ কৰি পেলাই থাকোঁ। আজিকালি মই TV চাব বন্ধ কৰিলোঁ। আই ডোণ্ট ইভিন চি TV দিছ ডেইজ। ইয়াত TV নিউজ চেনেল নহয়, এই নইজ চেনেল। TV চেনেল লগত নিউজ চেনেল, ইট ইজ নইজ চেনেল। সেইকাৰণে মই বন্ধ কৰি থাকোঁ টিভিবোৰ। কিমান শুনিম? আৰু কিবা দেশৰ উপকাৰ হৈছেনে? এই যে সদায়ে মানুহে ডিবেট কৰি থাকে, ভাষণ দি থাকে, উপকাৰ কি হৈছে? কিবা হৈছে জানো? এই চৰকাৰে যে এতিয়া নতুন চৰকাৰ আহিব, কি কৰিব নতুন চৰকাৰে? 15 বছৰত যি চৰকাৰে একো নকৰিলে, নতুন চৰকাৰে 5 বছৰত আমাক যিটো আশা দিছে, কেৱল আশাকে আমাক খুৱাই থাকে। আশাৰে আমি ফেট ভৰি গৈছোঁ। দ্য অনলি ডায়েট ইজ দ্য প্ৰমিছ, দ্য হেল্প, the hope. That is the diet the people are giving to public, the poor people like us. একোইতো মিনিং নাই তাৰ। কিন্তু আজিৰ যিটো মিটিং আছে, এই today's meeting is something different. এই মিটিংটো হ'ল এটা গুৰুত্বপূৰ্ণ মিটিং। ইটছ এ ভেৰি ছিগনিফিকেণ্ট মিটিং। কাৰণ ইয়াত কোনো আশা দিয়া নাই। there is no hope provided in today's meeting. There is only some way to empower the people. আপোনালোকক ক্ষমতা দিবৰ কাৰণে আজিৰ মিটিংটো ইয়াত আয়োজন কৰা হৈছে। মানুহক আমি ক্ষমতা কেনেকৈ দিব পাৰোঁ? হাউ কেন ইউ মেক পিপল মোৰ পাৱাৰফুল? ইট ইজ নট দেট আই প্ৰমিছ ইউ ছামথিং। দে আৰ নট প্ৰমিছিং এনিথিং। দে আৰ অনলি টেলিং দেট হাউ টু এম্পাৱাৰ ইউ। আপোনালোকক ক্ষমতা কেনেকৈ দিব পাৰি, কি উপায়েৰে দিব পাৰি। এইটো কৈছে তালিম কি তাকাত। মই সুধিছিলোঁ জাফৰ চাহাবক যে দিছ ইজ এ আৰবিক ৱাৰ্ড অৰ এ উৰ্দু ৱাৰ্ড। এখেতে কৈছে যে তালিম কেন both be Arabic আৰু উৰ্দু, and takat also can be both Arabic and Urdu. গতিকে it is both Arabic and Urdu শব্দ, সেইটো বাক্যটো তালিম কি তাকাত। মানে
শিক্ষাৰে আপোনালোকক আমাক গোটেই মানুহক ৰাইজক ক্ষমতাশালী কৰা টু এম্পাৱাৰ আছ থ্ৰু এডুকেশ্যন এতিয়া কিয় এডুকেশ্যনে কি এম্পাৱাৰ কৰে আমাক আপোনালোকে হয়তো সুধিব ইউ মাইট আস্ক মি ভেৰি ৰিলেভেণ্ট কুৱেশ্যন that our educated people number are increasing. We are more and more people educated. কিন্তু আমাৰ দেশত এতিয়া ভাল মানুহ বাঢ়িছেনে? Is there increase in the number of good human beings amongst us? We have so many educated people. ইমানখিনি শিক্ষিত মানুহ আছে আমাৰ ভিতৰত কিন্তু ক'ত ডকাইতি বেছি হৈছে নিজৰ নিজৰ মাৰপিট বেছি হৈছে কাজিয়া বেছি হৈছে ইনচাৰ্জেঞ্চি বেছি হৈছে টেৰৰিজিম বেছি হৈ গৈছে মিলিটেঞ্চি বেছি হৈ গৈছে এই আমাৰ অসমতে বছৰে বছৰে মানুহে BA পাই MA ডিগ্ৰী লাভ কৰিছে কিন্তু কি হৈছে চৰিত্ৰ ভাল হৈছে জানো গতিকে শিক্ষা হ'লে দ্য এডুকেশ্যন ইজ নট অনলি গেটিং ডিগ্ৰীজ এডুকেশ্যন ইজ more importantly transforming human beings এডুকেশ্যনটো শিক্ষাটো কি শিক্ষাটো মানে মানুহক যেন ট্ৰান্সফৰ্ম কৰিব পাৰে ভাল কৰিব পাৰে আমি যি অৱস্থাত আছোঁ মানসিকভাৱে প্ৰথমতে মানসিকতাটো জয় কৰি পেলাই এওঁক ভাল এটা মানুহ কৰা সেইটো হ'ল এডুকেশ্যনৰ মূল্য সেইটো আমি কৰিব পাৰিছোঁ জানো হেভ উই বিন ছাকচেছফুল ইন ডুইং ডেট টু মেক গুড হিউমেন বিংছ ৩,০০০ বছৰ আগতে some 3,000 years ago Aristotle said it is better to be governed by good men than by good laws. এৰিষ্টটলে কৈছিলে ভাল মানুহৰ দ্বাৰা শাসন কৰাটো ভাল আইনতকৈও বেছি ভাল কাৰণ ভাল মানুহে বেয়া আইন হ'লেও ভালেই কৰিব কিন্তু মানুহ ভাল নহ'লে even if there is good law a bad man will make it a bad law and his administration will be bad এটা আমাৰ এতিয়া সেইটো হৈ আছে আমাৰ বহুত আইন আছে ভাল আইন আছে কিন্তু আমি ভাল মানুহ এতিয়াও মানে যথেষ্টভাৱে তৈয়াৰ কৰিব পৰা নাই আমাৰ শিক্ষাই মানে ভাল মানুহ এতিয়াও গঠন কৰিব পৰা নাই উই আৰ শ্বৰ্ট অফ গুড পিপল ডেফিচিয়েণ্ট ইন গুড পিপল সেই ভাল মানুহ কেনেকৈ কৰিব পাৰিম আমি শিক্ষা এটা উপায় কিন্তু এই শিক্ষাৰ যিটো প্ৰণালী সেই প্ৰণালীটো আমি চেঞ্জ কৰিব লাগিব আমি কেনেকৈ ডিগ্ৰী পাই এতিয়া মুখস্থ কৰি পেলাই হাউ ডু একিউৰ দ্য ডিগ্ৰীজ নাও ইউ জাষ্ট মেমৰাইজ চামথিং এণ্ড ৰিপ্ৰডিউচ দিছ ইন দ্য এক্সামিনেশ্যন হল you get your degrees. That is not the way of man-making. Man-making education has to be a practical knowledge in acquiring skill and also in acquiring knowledge. Skill and knowledge are two different things. Skill will help you to procure a livelihood. A means of livelihood. Knowledge will satisfy you internally. আপোনাৰ যিটো নলেজ জ্ঞান আছে সেইটো আপোনাৰ নিজৰ সুখৰ কাৰণে হ'ব লাগে সুখ দিব পাৰি কিন্তু যিটো স্কিল আমাৰ যিটো পাকৈত এটা ফিল্ডত যেনে মই গাড়ী ৰিপেয়াৰ কৰিব পাৰোঁ চাইকেল ৰিপেয়াৰ কৰিব পাৰোঁ কিবা এটা কাম কৰিব পাৰোঁ মিস্ত্ৰীৰ কাম কৰিব পাৰোঁ এইবোৰ স্কিল সেই স্কিলবোৰ হ'লে আমি নিজৰ এটা জীৱন যাপন কৰিবৰ কাৰণে এটা উপায় পাব পাৰোঁ But knowledge is different. Our higher educational knowledge to hobo lagisile, higher educational aim to hobo lagisile, along with skill, the knowledge. Amar Bharat Borkhot, mani iman kini bhal eta motto logaise university bhitorot. You must be, I am sure, our chairman of the UGC, Mr. Ved Prakash, must be knowing the mottos of various universities. I am reminded of the University of Mysore. University of Mysore was established in 1916, if I'm not mistaken. You know what is its motto? Its motto is, Nahi Gyanena Sadrisam. That is a Sanskrit word. Nahi Gyanena Sadrisam Pavitramiha Vidyati. Tat Soyam Yoga Samsiddhaha Kaliratmani Bindati. From this sloka, they have taken the first few words, Nahi Gyanena Sadrisam. That means Gyanor Nishina Aru Hontusto Koryopara কোনো টাইটে নাপায় নিজৰ সন্তুষ্টিৰ কাৰণে নিজৰ সুখৰ কাৰণে জ্ঞান অৰ্জন কৰিব লাগে সেইটো হ'ল মাইসৰ ইউনিভাৰ্চিটিৰ লোগো তাত লিখা আছে যেনেকৈ আমাৰ যিবোৰ মানে আমি ভাবোঁ যে মাইসৰ ইউনিভাৰ্চিটিয়ে যিটো ভাবি পেলাই সেইটো লগাইছে এটা মটো হিচাপে আই থিংক ইফ দিছ ইজ ফলোড উই কেন হেভ এ বেটাৰ হিউমেন বিং বাট দিছ ইজ দেৰ ইজ ডেফিচিয়েঞ্চি উই হেভ নট বিন এবল টু ডু ইট আমাৰ ইয়াত আজি বহুতখিনি I am sure here the majority are from the minorities.
এটা মাইনৰিটি কোন? হু ইজ দ্য মাইনৰিটি ইন ইণ্ডিয়া? Minority is not an all-India phenomenon. In Assam, Islam followers are not minority. আপোনালোকে mostly followers of Islam, Muslim সম্প্ৰদায়ৰ আপোনালোকে, মই যদি ভুল কৰা নাই, আপোনালোকে অসমত minority নে? নহয়, আপোনালোকে you are majority in Assam, the single group majority in Assam. Muslims are 34% in Assam. How can they be minority? I am minority. মই ট্ৰাইবেল গ্ৰুপৰ আছোঁ, উই ফৰ্ম অনলি এবাউট 10%. আমাৰ 10% হয় ইয়াত। আপোনালোকে মাইনৰিটি কেনে পাব? ইউ হেভ দ্য ফ'ৰ্চ, আপোনালোকৰ নিউমাৰিকেল ফ'ৰ্চ আছে। অল ইণ্ডিয়াত আপোনালোকে 12 to 14% হৈ আছে। কিমান ডাঙৰ? এই 120 কোটি মানুহৰ ভিতৰত আপোনালোকৰ প্ৰায় 18 কোটিমান আছে। নেক্সট টু ইণ্ডোনেছিয়া, ভাৰততে বেছি মুছলিম সম্প্ৰদায়ৰ মানুহ আছে পৃথিৱীত। গতিকে আপোনালোক মাইনৰিটি বুলি এটা মানে ই নাভাবিব উইকনেছ, দুৰ্বলতা। ডোণ্ট ফিল দেট উইকনেছ অফ বিং এ মাইনৰিটি। ইউ আৰ নট মাইনৰিটি। কিন্তু আপোনালোকৰ যিটো অৱস্থা ভাৰতত বা যিকোনো মুছলিম দেশক আপুনি দেখিলে, বেলেগৰ তুলনাত, ইফ ইউ কম্পেয়াৰ দ্য মুছলিম কমিউনিটিজ অফ দ্য এণ্টায়াৰ ৱৰ্ল্ড উইথ দ্য ৰেষ্ট অফ দ্য ৱৰ্ল্ড, আই থিংক ইউ আৰ বেকৱাৰ্ড। আপোনালোকে বেকৱাৰ্ড হৈ আছে। ইকনমিকেলি, এডুকেশ্যনেলি আপোনালোকে বেকৱাৰ্ড হৈ আছে। কিয় বেকৱাৰ্ড হৈ আছে? এই পাৰ্লিয়ামেণ্টত, কিৰণ ৰিজিজু হেজ গন, ইন দি আৰ্ক-শেপড আউটাৰ লবি অফ লোকসভাত এটা লবি আছে বহিব পৰা, তাত এনেকুৱা ঘূৰণীয়াকৈ এটা দৰ্জা আছে, তাত ধোঁৱাত তাত দুটা ইনস্ক্ৰিপশ্যন আছে। দেৰ আৰ 2 ইনস্ক্ৰিপশ্যনছ ইন দ্য আউটাৰ লবি of the arc-shaped parliament Lok Sabha house. প্ৰথমটো হ'ল, তাত বহুতখিনি আছে, বাট দুটা মনত পৰিছে। there are many other inscriptions, but 2 are very appealing to me. এটাটো হৈছে in Arabic. that particular inscription in Arabic, I think I have not seen it, but it is written in possibly Devanagari script. I do not know. That someone must tell me, because I have not been a member of parliament. তাত কোৱা হৈছে, ইংৰাজীত কোৱা হৈছে, in English it says, Almighty God will not change the condition of any people unless they bring about the change themselves. Quran, in Arabic it is, in Arabic. Almighty God will not change the condition of any people unless you change it, unless you bring about a change yourself. তাৰ মানে ভগৱানে কাৰো কোনো অৱস্থাৰ মানে সলনি নকৰে, যিমানলৈকে নিজে সেই অৱস্থাৰ সলনি নানে। এই ভগৱানক সদায়ে ভাবি পেলাই হ'লে হ'বনে যে ভগৱান মোক সহায় কৰা, মোৰ কাৰণে ভাল কৰা, সেইটো নহ'ব। আমি কাম কৰিব লাগিব, নিজৰ কাৰণে কাম কৰিব লাগিব। চ' সেইটো আপোনালোকক এতিয়ালৈকে এই পলিটিক্সৰ মানুহে, পাৰ্টিকুলাৰ যেতিয়া ভোট ওচৰ আহিব, বহুতখিনি ফচলনি দিয়ে। মাইনৰিটি বোলে ফেচিলিটি কৰিব। কাৰণ আপোনালোকৰ ভোট পাই পেলাই জিকি আছে কেইজনমান পাৰ্টীয়ে, জিকি পেলাই কি কৰিছে? আপোনালোকক প্ৰতাৰণা দিছে। তাৰ বাহিৰে কি কৰিছে? একোৱেই কৰা নাই। গতিকে আপোনালোকে নিজে ভাবি চাব ভুল ক'ত হৈছে, যে আমি এই পাৰ্টিক সকলোৱে মিলি পেলাই ভোট দিম, তেনেকুৱা ক'লে নহ'ব। আপোনালোকে জানিব লাগিব যে কোনে কিমান ভাল কৰিব পাৰে, ভাল কাম কৰিব পাৰে আপোনালোকৰ কাৰণে। সেইমতে আপোনালোকে সিদ্ধান্তটো ল'ব লাগিব। আপোনালোকৰ প্ৰথম ভুলটো এইটোৱে, আপোনালোকে নিজে কামটো কৰিব নিবিচাৰি বেলেগক দ্বাৰা কৰাব বিচাৰিছে, পলিটিচিয়ানৰ দ্বাৰা। তেওঁলোকে নকৰে, আপোনালোকে নিজেই কৰিব লাগিব সেইটো। তাৰপিছত দ্য আদাৰ ইনস্ক্ৰিপশ্যন ইন দেট পাৰ্লিয়ামেণ্ট লোকসভা, ইটছ ইন সংস্কৃত। সংস্কৃতটো মই জানো, সেইকাৰণে মই সংস্কৃত ক'ব পাৰোঁ। আৰবিক আই ডি নট ন', চ' আই স্পোক ইন ইংলিছ। সংস্কৃতত কৈছে, আয়ম নিজাহা পাৰ বেটি গণনা লঘু চেতাসম উদাৰাচ্ছৰিতানামটো বাসুদেৱ কুটুম্বকম। সেইটো তাৰমানে কৈছে যে সেইটো মোৰ, সেইটো তোমাৰ, তেনেকুৱা কোৱা মানুহ, এই মানুহৰ যিটো ঠেক মনোভাৱটো বুজায়। উদাৰ মানুহৰ কাৰণে, উদাৰাচ্ছৰিতানামটো, উদাৰ মানুহৰ কাৰণে গোটেই পৃথিৱীয়ে মোৰ ঘৰ। সেইটো স্পিৰিটটো আমি ল'ব লাগিব, যে আমি যেন ডিভাইড নহওঁ, যে মুছলিম, ট্ৰাইবেল, হিন্দুজ, খ্ৰীষ্টিয়ান বেলেগ বেলেগ হৈ আছে। এইটো ডিভাইড কৰি কৰি আমি নষ্ট কৰিছোঁ আমাৰ মাজত। একেই মানুহ আমি,
একে জন্মৰ মানুহ জন্ম হোৱাৰ আগতে আমাৰ ধৰ্ম নাছিলে ধৰ্ম আছিলে জানো আমাৰ জন্ম হোৱাৰ পিছত আগত মৰাৰ পিছত ক'ত জন্ম আমাৰ ধৰ্ম থাকিব কোন মানুহ হিচাপে আমি জন্ম হৈছোঁ আমি খ্ৰীষ্টিয়ান আমি মুছলিম সেইটো জন্মৰ পিছতে হৈছে that we are Muslim, we are Christians. This is after you are born. Because you are born in a particular family, you belong to the religion. Most of us, we don't choose our religion. Amar mazot konebai korene moi kon dhormor home boli konba decide kore neki. Ei jonmor karone hoise. Moi jodi Christian, moi Christian jonmo hoisu. Ei karone moi Christian. Moi Muslim grot jonmo hoisu. Moi Hindu ঘৰত জন্ম হৈছোঁ সেইটোহে কোনেওতো ডিচাইড নকৰে খুব কম মানুহে ডিচাইড কৰে মই কোন ধৰ্মত যাম বুলি গতিকে সেই যে পৃথকতা এই পৃথকতাটো সেই দ্য ডিফাৰেঞ্চ দিছ ইজ অনলি আফটাৰ আৱাৰ বাৰ্থ এণ্ড আফটাৰ উই ডাই ইজ নট গোইং টু বি ডিফাৰেণ্ট উই আৰ গোইং টু ডাই এজ এ হিউমেন বিং কোনে জানে মৰাৰ পিছত আমাৰ চিনাকি কি হ'ব আমাৰ চিনাক্তটো কি হ'ব আৰু মানুহক এই ধৰ্মৰ নামত চিনাকি দিয়াটো একেবাৰে বৰ ঠেক এজন মানুহ মই এজন ৰঞ্জিত শেখৰ মুছাহাৰী মই যদি কওঁ যে মই বড়ো হৈ থাকোঁ সেইটো নহয় না মই বেলেগ পৰিচয় আছে মই পুলিচ অফিচাৰ আছিলোঁ মই মুখ্য তথ্যায়ুক্ত আছিলোঁ মই ৰাজ্যপাল আছিলোঁ মোৰ ফেমিলি আছে এটা ল'ৰা এটা ছোৱালী আছে সেইবোৰতো মোৰ চিনাকি হয় না নহয় গোটেইবোৰ মোৰ চিনাকি কেৱল মই যে বড়ো আছোঁ সেইটো এটাৰ ভিতৰত সেইকেইটা চিনাকিৰ ভিতৰত এটা ঠিক তেনেকৈ মই মুছলিম মই হিন্দু দেট ইজ অলছ' অনলি ওৱান অফ দ্য আইডেণ্টিটিজ অফ মাই লাইফ I might be a Muslim, but I might be a very good singer. I might be a very good artist. I might be a very good player. I might speak very good Urdu. That I am a Muslim is only one of my identities. So this, let us not narrow down ourselves to this identity of religion. Let us identify ourselves as a human being first. Human being, what are the qualities I have? I am a great economist. I am a very good cultivator. মই বৰ ভাল খেতিয়ক মই ভাল ফুটবল খেলিব পাৰোঁ মই ভাল আৰ্টিষ্ট মই বৰ ভালকৈ খেতি কৰিব পাৰোঁ সেইকেইটা আইডেণ্টিটিও আছে আমাৰ গতিকে এই ৰিলিজন বস্তুটো কেনেকৈ সোমাই গ'ল আমাৰ তাত ইমানভাৱে সেই আমাৰ যিটো বেকৱাৰ্ডনেছৰ কাৰণ আছে আই থিংক সেই বেকৱাৰ্ডনেছৰ কাৰণটো ওৱান অফ দ্য ৰিজনছ ইজ আৱাৰ ধৰ্ম ৰিলিজন ধৰ্ম একচুৱেলি ইজ ইন ষ্ট্ৰিক্ট চেন্স ইন সংস্কৃত ধৰ্ম ইজ নট এ ৰিলিজন দ্য মিনিং অফ ধৰ্ম ইন সংস্কৃত নট ৰিলিজন meaning of dharma, which comes from dhi, to hold, it is a process, a system of your righteousness practice. You practice righteousness in life. It is dharma. Long back in India, there was neither Hinduism, nor Islam, nor Christianity. There was only a Sanatana dharma. That dharma, this way of life. Dharma to ki asile? Dharma ami jitu etia Christian, Muslim bole hoitu nohoisile. Dharma mane ki hoisile? Mor jibon pantha eta. ভালকৈ জীৱন যাপন কৰালি এটা প্ৰণালী আছিলে ধৰ্ম মই ধাৰ্মিক মানে মই খ্ৰীষ্টান ধাৰ্মিক নহওঁ মই হিন্দু ধাৰ্মিক নহয় মই ভাল মানুহ যে আনৰ বেয়া নকৰোঁ যি চবৰ লগত মিলি থাকিব পাৰোঁ অন্যায় কাৰো নকৰোঁ সেইটোৱে ধাৰ্মিক মানুহৰ কাম আছিলে সেই ধাৰ্মিকতাটো আমি আকৌ ঘূৰি আনিম সেই ধাৰ্মিকতাটো ঘূৰি নানিলে কোনো ধৰ্মই নাথাকে আমাৰ তাত গতিকে মই ভাবোঁ যে আজিৰ এই তালিম কি তাকাত দি অবজেক্টিভ অফ এম্পাৱাৰিং the human beings to education, particularly the backward communities, is a very laudable one. But I say education. It's very commonly said power. আমি সদায় কওঁ knowledge is power. জ্ঞানটো হ'ল ক্ষমতা কিন্তু এই ক্ষমতা কি কাৰণে এই ক্ষমতা পালে মানুহ ভালোও কৰে বেয়াও কৰে if you have the power you can do both good and bad so knowledge is power means you have the knowledge you can do both good and bad এই বেছি নলেজ হৈ পেলাইতো আমাৰ যি আছিলে এটম বম বনাই পেলাই নাগাসাকি হিৰোচিমাত আমি পেলাই দিলোঁ নলেজ উইদাউট হিউমেনিটি ইজ নট এ থিং টু বি পাৰচুড নলেজ থাকিলে হিউমেনিটি দৰকাৰ আছে এই এটম বমটো যি বনাইছিলে সেইটোতো পাৰ্ট অফ নলেজ আমাৰ জ্ঞানটো পাই পেলাই ফিজিচিষ্ট ৰবাৰ্ট অপেনহেইমাৰ he led the team to invent the atom bomb কৰি পেলাই 1945 যেতিয়া তেওঁলোকে টেষ্ট কৰিছিলে Robert Oppenheimer himself was very humbled. Oppenheimer was so unhappy that he had brought about this great power of destruction. Oppenheimer এজন কেৱল ফিজিচিষ্ট নাছিলে ই ধাৰ্মিক মানুহ আছিলে এজন এণ্ড সংস্কৃত খুব ভালকৈ জানে নিজে পঢ়ে
যেতিয়া দেখিলে এক্সপ্ৰেছন হোৱাৰ পিছত ইটো এক্সপ্ৰেছন হোৱাৰ পিছত মানুহক মাৰিছে তেতিয়া হি কোটেড ফ্ৰম সংস্কৃত কালো আস্মি লোকাক্ষয়া কৃপা বৃদ্ধ মই টাইম মই কাল হৈছোঁ কাল মানে সময় মই ধ্বংস কৰিব আহিছোঁ সেইটো তেওঁ হি কোটেড ফ্ৰম দ্য সংস্কৃত ইন ভাগৱত গীতা আপোনালোকে সকলোৱে চিন্তা কৰিব পাৰে চিন্তা কৰে ভাল হ'ব বেয়া হ'ব সেই হিচাপে আপোনালোকে মানে নিজৰ জীৱনটো কেনেকৈ ভাল কৰিব পাৰে সেইটো আপোনালোকে সিদ্ধান্ত ল'ব লাগে কিন্তু চাব যেনে সিদ্ধান্ত লোৱাত কাৰো প্ৰতি যেন অন্যায় নহয় কাৰো প্ৰতি যেন আঘাত নহয় নিজে ভাল মানুহ হৈ পেলাই যদি কাম কৰি থাকে নিশ্চয় ফলাফলটো ভাল হ'ব ধন্যবাদ भिडिअनि फुटिसाव खोनाखाबाय ट्रान्सपर्ट मिनिस्टारखौ लानानै मेगन सानाय दं सानैसो एमएलए आरो सानैसो मानसिया बारग' मन्त्रि ट्रान्सपर्ट मिनिस्टार चन्दन ब्रह्म सारा गावनि पावाराव थानाय समाव हाग्रामा महिलारि सारनि नाजानायाव बड'लेण्ड बासखौ बर'फोरनि लुगैनाय बर'फोरनि नाजानाय आलादा कालार आलादा स्टेट आलादा हादोर बायदि बड'लेण्ड बासनि महरानो आलादा बेखौ लानानै मेगन सानाय दं बड'लेण्ड ट्रान्सपर्टखौ लानानै मेगन सानाय दं आरो गोदानै ट्रान्सपर्ट मिनिस्टार चरण सार बेखौ लानानै मेगन सानाय दं नाथाय जों आसा खालामो जेरै चन्दन ब्रह्म सारा ट्रान्सपर्ट मिनिस्टारखौ मोननानै हाग्रामा महिलारि सारनि बिथोन बायदि बिटिसिनि हान्था मेला दाब दाब जायगायाव बड'लेण्ड बासखौ दैथायहरनो हादों बर'फोरनि थाखाय ट्राइबेलफोरनि थाखाय जायखिजाया पाब्लिकफोरनि थाखाय टाइम मथे सुबिदा बेबायदि चन्दन ब्रह्म सारा जेब्ला ट्रान्सपर्ट मिनिस्टार मोनदों अब्ला बेबायदि पाब्लिकनि थाखाय सुबिदा खालायदों बर'फोरनि थाखायल' नङा आसामाव थानाय जेसेबां जनजाति बयनिबो थाखाय सुबिदा खालायना होदों थिग गोदानै मोननाय ट्रान्सपर्ट मिनिस्टार चरण सारा जाहाथे हाग्रामा महिलारि सारनि बा बर'फोरनि ट्राइबेलफोरनि लुबैनाय बायदि जाहाथे थाय बड'लेण्ड बासखौ जाहाथे आरो बारायबावनो हायो बड'लेण्ड बासखौ जाहाथे आरो बांसिनै आसामनि खना खनला जाहाथे दैथायहरनो हायो जों माखासे हारिनि गेजेराव जों खोनायो टाइम मथे बड'लेण्ड बासआ सहैयो आरो फैयो अफिस होसोनो हायो आसामनि ट्रान्सपर्ट बासफोर दं पाब्लिक बासफोर बायदि जेराव मेराव लाखिनानै जायफ्रा गावनि अफिसाव सहैनांगौ गावनि टाइम मथे सहैनांगौ बेबायदि गोख्रों नङा होननानै जों माखासे रायजो राजाफोरनिफ्राय खोनायो बड'लेण्ड बास बायदि टाइम मथे सहैनाय टाइम मथे फैनाय हाग्रामा महिलारि सारनि गोख्रों नोजोराव बेबायदि जादों होननानै माखासे जातिनि गेजेराव सावरायलायो थिग चरण सारा जाहाथे बड'लेण्ड बासखौ जाहाथे आरो आसामनि खना खनला बिटिसिनि खना खनला जायगाफोराव आरो दैथायहरनो हायो बेखौ आसा खालामो आरो लोगोसे सासे एमएलए जानोबा सासे मन्त्रि जानोबा गोरों मानसि नांगौना नाङा आरो बिपिएफ पार्टिनिफ्राय सासे बा सानै जाय मन्त्रि बिबान मोनगोन जाहाथे गोरों मानसिखौ दैथायहरो आसा खालामदों रबिराम सारा जाहाथे मन्त्रि बिपिएफ पार्टिनिफ्राय दैथायहरजायो मानो होनोबा आबसु आन्दलन बर'फोरनि मोनफ्रोमबो आन्दलनखौ मोनबोनाय मानसि गोरों मानसि बर'फोरनि जेंना बा ट्राइबेलफोरनि जौगानांगौ बेफोरखौ जाहाथे बुंनो हानाय साहस दं
बयबो आसा खालामदों बिपिएफ पार्टिनिफ्राय सासे सानै जुदि मन्त्रि मोनोबा रबिराम सारा मोनथारनांगौ आरो बिनि उनाव हाग्रामा महिलारि सारनि अनसुलि बिसि शिउलि महिलारि मेडामाबो जाहाथे गोरों मोनफ्रोमबो इन्डियानि आयेन आसामनि माखासे खना खनला जौगानांगौ बेफोरनि माखासे नोजोर होनो हायो गोरों मानसिखौ दैथायहरनो हायोबा आसा खालामनो हायो अबेबा लामा दालां मावनायाल' मन्त्रि एमएलएनि मावनाय नङा हारिनि जौगानाय फरायसुला फरायसुलि अबेबा आयेन अबेबा दफाफोरखौ गोदान इन्डियानि माखासे सोलाय सोलु आयेन दाफामनायाव जाहाथे नोजोर लाखिनो हायो सोरबा मेट्रिक पासनो सोरबा पिअ पासनो बर'नि गेजेराव सोरबा बांसिनै मेट्रिक पासआ बाथ्रा बुंनो हायोबानो बे एमएलए जाथारनांगौ बे मन्त्रि जाहैनांगौ बे नङा इन्डियानि माखासे आयेन कानुन बर'फ्रा माब्रै थांनानै थागोन ट्राइबेलफ्रा माब्रै थांनानै थागोन गोदान आयेन दाफामनायाव आयेननि फारसे बुंनो हानाय आयेनखौ बासिनानै नैबे आयेनखौबो जाहाथे सोफानो हायो बेबायदि गोरों बुंनो हानाय मानसिखौसो दैथायहरनायखौ नाजानांगोन गोरोंखौ गिनानै गोरोंखौ मानिनानै जाहाथे बे गोरों मानसिनि बुंनाय खावलायनायखौ गनायजानाय जानांगोन सोरबा मेट्रिक पासआ जेन थेन मेट्रिक पास मानसिया जुदि एमएलए जानानै मन्त्रि लुगैयोबा माबा मोनसे गोदान आयेन दाफामनायाव बुंनो हानाय जाहैगोन ना माखासे बुंनो हानायल' खुगायावल' बुंनो हानायल' जायोबा जानाय नङा गोरों मानसिखौ दैथायहरनांगोन जाहाथे बिनि फरायनाय बिनि रोंगौथिखौ नुनानै आरो आयेननि मोनफ्रोमबो दफाफोरखौ बुंनो हानाय सासे गोरों मानसिनि बुंनायखौसो गनायो बिनि थाखायनो मन्त्रि जानोब्ला माबायदि गोरों जानांगोन एमएलए जानोबा माबायदि गोरों मानसिखौ दैथायहरनांगोन बेफोरखौ जोंनि ट्राइबेलफ्रा बा बर'फ्रा सानलायनांगोन बेहा थाखा बांसिन दं बे ससियेल मिडियायाव सोरखौबा रायनो हायो सोरखौबा बखिनो हायो बे मानसिखौ जों दैथायहरनांगोन बखिनाय रायनायाल' सासे एमएलएनि आखु नङा सासे मन्त्रिनि आखु नङा अबेबा लामा दालां बानायनायल' एमएलए मन्त्रिनि मावनांगौ खामानि नङा हारिनि थांनानै थानायाव अबे आयेन दाफामनायाव नोजोर होनो हागोन बेबायदि मानसिखौसो दैथायहरनांगोन दा भिडिअनि फुटेजाव जों खोनाबाय बा नुबाय जेब्ला जोंनि बर'नि सासे बर' बिमा हाग्रामा महिलारि सारनि बिपिएफ पार्टिनि नाजानायाव सासे बर' बिमाया मन्त्रि पावारखौ लानानै खामानि मावदों नाथाय माखासे भाषानि माखासे आउटनि माखासे नलेज सोरबा एमएलए मन्त्रिखौ बुंनानै खावलायनो हानाय गोरों जानांगोन दा जोंनिनो सासे बर' बिमा बारग' मन्त्रि प्रमिला रानि मेडामा गावनि रोंगौथिखौ लानानै मन्त्रि मावनानै आसामनि जौगानाय बा ट्राइबेलफोरनि जौगानाय बर'फोरनि जौगानाय जाखिनि मावनानै गालांबाय बे जोबोद बाख्नायथाव नाथाय बै समाव बारग' मन्त्रि प्रमिला रानिया भाषानि गोरों जानायमोनब्ला आउट नलेजनि गोरों जानायमोनब्ला सोरबा मन्त्रि एमएलएखौ खावलायनानै गनायहोनो हानाय गोरों मानसिमोनब्ला आरो बांसिन मावनो हागौमोन बारग' मन्त्रि प्रमिला रानि मेडामा बै समाव जुदि गोरों आउट नलेज थानायमोनब्ला आरो बांसिन ट्राइबेलफोरनि जौगानाय बर'फोरनि जौगानाय आसामनि जौगानाय खामानि मावनो हागौमोन दा बेनि थाखायनो मिनिजानाय गावनो मिनिनो गोनां बेबायदि बर' मन्त्रिया जाया सासे मन्त्रिनि रोंगौथिया सासे एमएलएनि रोंगौथिया बेखौसो जोंनि
ट्राइबेल आरो बर'फ्रा नागिरनांगोन बिनि थाखायनो BPF पार्टिनिफ्राय मन्त्रि मोननो गोनां जायोब्ला रबिराम सारा बर'नि जेंना ट्राइबेलफोरनि जेंना इन्डियानि माखासे आयेन कानुन बुंनो हानाय सासे गोरों मानसिखौ दैथायहरनांगोन इन्डियानि माखासे मोनफ्रोमबो आयेन कानुनखौ फरायनानै मोननाय आउट नलेज गोनां बेफोरखौ दैथायहरनांगोन सानै BPF पार्टियाव गोरों मानसिखौ जों नुहुरो हाग्रामा महिलारि सारनि अनसुलि बिसि जोबोद गोरों बे गोरों मानसिखौ आसि थुनानै सोरबा मन्त्रि MLA खौ गनायहोनो हानाय गोरों बिनि थाखायनो आसा खालामो गोरों मानसिया मा मावनो हायो मा मावनो हाया दा सानैसो आसामनि MLA फ्रा दा सानैसो आसामाव थानाय ट्राइबेलनि अनगा बर'नि अनगा बै माखासे मानसिफ्रा बर'नि ट्रान्सपर्ट मिनिस्टारखौ मानो जाजानो बायो चन्दन ब्रह्म सारा हाग्रामा महिलारि सारनि BPF पार्टिनि खावलायनाय मथे ट्रान्सपर्ट मिनिस्टारखौ लानानै बड'लेण्ड ट्रान्सपर्ट बास बेबायदि दाब दाब आसामनि खना खनला BTCनि खना खनला जायगायाव दैथायहरनो हादों जेरै चन्दन सारा बारग' मन्त्रि चन्दन सार जेरै मावनानै गालांदों बिनिफ्राय बाय डाबल सरन सारा जाहाथे मावनो हायो सोरबा MLA सोरबा सानैसो जोंखौ नायनो हायै आसामाव थानाय मानसिफ्रा बुंबोखि सरन सारा सौसिनानै जाहाथे खना खनला आसामनि आरो आसामनि बाहेरावबो बड'लेण्ड बासखौ दैथायहरनो हानाय आरो नाजायो भिडिअनि फुटेजखौ खोनासंलांबा स्पष्ट बुजिगोन আৰু মূল্যবৃদ্ধিৰ দ্বিতীয় কিন্তু আটাইতকৈ এটা ডাঙৰ কাৰণ হ'ল BPF দলক ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টটো দি দিয়াটো BPF দলক ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টটো হিমন্ত বিশ্ব শৰ্মাই উপহাৰ দিছে হাগ্ৰামা মহিলাৰী আৰু হিমন্ত বিশ্ব শৰ্মাই লগ লাগি অসমলৈ অহা প্ৰত্যেকখন গাড়ীৰ ওপৰত অবৈধ সিন্ডিকেটৰ টেক্স বহুৱাই দিছে আৰু এই কথাটো আজি অসমৰ মুখ্যমন্ত্ৰীৰ সন্মুখত অসমৰ ৰাজ্যপালৰ সন্মুখত অসমৰ BPFৰ মন্ত্ৰীৰ সন্মুখত আৰু অসমৰ অধ্যক্ষৰ সন্মুখত বিধানসভাৰ অধ্যক্ষৰ সন্মুখত আমি চিঞৰি কৈছোঁ আমি কৈছোঁ যে মূল্যবৃদ্ধি ৰোধ কৰিবৰ কাৰণে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বস্তুৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব লাগে আৰু লগে লগে BJP আৰু BPFে চলাই থকা যেটো সিন্ডিকেট এই সিন্ডিকেটটো বন্ধ কৰাৰ ব্যৱস্থা কৰিব লাগে অসমলৈ অহা প্ৰত্যেকখন গাড়ীৰ ওপৰত এটা হাজাৰ হাজাৰ টকাৰ সিন্ডিকেট জাপি দিয়া কৈছে সিন্ডিকেটৰ টেক্স অবৈধ টেক্স জাপি দিয়া কৈছে যাৰ ফলস্বৰূপে বস্তুৰ দাম কিমান বাঢ়িছে জানেনে আমি আজি চিঞৰি আধা ঘণ্টাতকৈ বেছি সময় মাইকত আমি দুজনে শ্লোগান দি বস্তুৰ দাম কিমান বাঢ়িছে গাই আছিলোঁ যি পেট্ৰলৰ দাম 2014 চনৰ 8 মাৰ্চত 75 টকা 51 পইচা আছিলে 17 মে 2026 বা আজিৰ দিনটোত 1 টকা 20 পইচালৈ পেট্ৰলৰ দাম বাঢ়িলে অথচ প্ৰধানমন্ত্ৰীয়ে কৈছিলে মেহেংগায়ে হটায়েংগে মূল্যবৃদ্ধি ৰোধ কৰিম 75 টকাৰ পৰা গৈ 101 টকা হ'ল ডিজেলৰ দাম 8 মাৰ্চ 2014 তাৰিখৰ দিনা 58 টকা 40 পইচা আছিলে আৰু এতিয়া সেই ডিজেলৰ দাম 92 টকা 49 পইচালৈ বৃদ্ধি পালে 92 টকা 49 পইচালৈ SPG গেছ সিলিণ্ডাৰ দাম 414 টকা আছিলে BJP চৰকাৰ অহাৰ আগে মাৰ্চ মাহত আৰু এতিয়া সেই LPG সিলিণ্ডাৰৰ দাম 962 টকা আৰু এই মুহূৰ্তত অৰ্থনৈতিক সংকটৰ সময়ত এটা গেছ সিলিণ্ডাৰৰ দাম 2500ৰ পৰা 3000 টকা পৰ্যন্ত বৃদ্ধি পাইছে এই কথা ৰাজ্যপালৰ সন্মুখলৈ গৈ মাত্ৰ 3 ফুট কাষৰ পৰা আমি দুইজনে চিঞৰি আজি ৰাজ্যপালক কৈছোঁ যে আপুনি যিখন অসমৰ ৰঙীন ছবি দেখুৱাই আছে সেইখন অসমৰ
প্ৰত্যেকজন অসমীয়া মানুহে এটা গেছ চিলিণ্ডাৰ ভাতকেইটা খাবৰ কাৰণে এটা ৰন্ধন গেছ চিলিণ্ডাৰ কিনিবৰ কাৰণে ৩,০০০ টকা খৰচ কৰিবলগীয়া হৈছে বৈধভাৱে তাৰ দাম ৯৬২ টকা কিন্তু মানুহে কিনিবলগীয়া হৈছে অবৈধভাৱে ৩,০০০ টকা আৰু আপোনাৰ চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই গতিকে আপুনি যি বক্তব্য প্ৰদান কৰি আছে সেয়া হ'ল সম্ৰাট নিৰুৰ বাহিৰ শব্দ ৰুমনগৰ জ্বলি চাৰখাৰ কৈ গ'ল কিন্তু সম্ৰাট নিৰুৱে ৰুমনগৰৰ খবৰ ৰখা নাই তেওঁ বাঁহী বজাই আনন্দত মত্ত কৈ আছে